নাটক কৰি আছে তাই কাৰণ মই বহুত বেছি টেনশ্যন হৈ গৈছোঁ কাৰণ উপায় নাইকিয়া মুভমেণ্টক লৈ চবেই মোৰতো টেনশ্যন হ'বই দিয়কচোন যিহেতু ভালকৈ পোৱা নাই মই এতিয়া গোটা লাগে ৰচোন মাহঁতে কোৱা শুনিছে আৰু যে কলপচলা খালে বোলে ইউৰিক এচিড অকণমান ভাল হয় সেইকাৰণে মায়ে এইফালে ৰেডি কৰি আছে এইফালে এয়া হৈছে কলপচলা আৰু লগতে এয়া মানে ইউৰিক এচিড যিসকলৰ আছে তেওঁলোকে এয়া যদি পানী খায় ইয়াৰ পানী খায় মানে মিক্সিত মাৰি পেলাই খাব লাগে চাগে এনেই আমাৰ এথনি এনেধৰণে থৈছিলে তাৰে অকণমান ৰস ওলাইছিলে বাৰু কিন্তু বৰ্তমান এইখিনি কি কৰে নাজানো আৰু এনেধৰণে ইয়াৰে ৰস খালে মানে ইউৰিক এচিডটো কমে বুলি কয় কিন্তু খালী পেটতে খাব লাগিব দেই হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আজি ব্লগটো আৰম্ভ কৰিলোঁ ৰাতিপুৱা 7টা বজাৰ পৰাই আৰু এইফালে মায়ে বনাই আছে সেইদিনাখনৰ যে পিঠাটো নাৰিকল দিয়া যে পিঠাটো মানে যোৱাকালি ৰেষ্টুৰেণ্টত তালৈ যোৱা হৈছিলে তাইৰ কাৰণেও দিয়া কথা আছিলে কিন্তু সেইদিনাখন নিজলৈ কমি গৈছিলে তেনেকুৱা নিচিনা তো এতিয়া তাইৰ মানে কৈছে আৰু যে তাইক খাবলৈ মন গৈছে এনেকুৱা মানে তেতিয়া আৰু এতিয়া বেয়াও লাগে ন সেইকাৰণে মায়ে মানে বনাইছে আৰু মোক এনেকৈ টেপি পেলাই চাইজটো দিবলৈ দিছে আৰু মই আমি দুজনী সেইখিনি কৰি লওঁ অঁ নাৰিকল হ'বও লাগিব নহয় কিবা এখন দিয়াচোন মই ট্ৰাই কৰোঁ তুমি নালাগে মা তুমি দৌটো বহুত ডাঙৰকৈ লৈছা ইমান চবলৈকে এটা এটা কাটিছে এটা এটা খাই চাহলৈ হৈ পিছত দৌৰিছে আছে খাই কেইটা দিবা চাৰিটামান দিব লাগিব হৈ গ'ল দুটা বনাই হৈ কিন্তু মায়ে যে এই ডাঙৰ ডাঙৰকৈ ধৰিছে জানেনে চাইডৰখিনি কাটা যায় ন ডাঙৰকৈ দিছোঁ সেইটো কি বুজি আছোঁ মই পূৰা চাইডৰখিনি পেলনি নাযায় কাটোতে এৰাই যায় সেইকাৰণে ক'লোঁ সেইটো ডাঙৰ লৈছোঁ অঁ ঠিক আছে হ'ব গাইজ বাই বাই গাইজ আমি বনাই লওঁ দেই সেই গাইজ গা ধুই আহিলোঁ মই কাৰণ মোৰ বাথৰুম লাগিলে আৰু তেতিয়া বেয়া লাগে সেইকাৰণে গা ধুই মেলি আহিলোঁ আৰু এতিয়া 7:30 হৈছে আৰু কোৰাণ চৰীফ পঢ়িবলৈ আছে যে সেইকাৰণে বেয়া লাগে এতিয়া উজু কৰিম তাৰপিছতে কোৰাণ চৰীফ পঢ়িম আৰু এইফালে পিঠাকেইটা যে বনাই আছিলোঁ সেয়া মায়ে বনাই আছে মানে মই 5টাহে বনাব পাৰিলোঁ বাকীকেইটা মায়ে বনাবলগীয়া হ'ল সেয়া এইটো এনেকৈ হ'ব চাইজটো তোমাৰ ঠিক আছে এতিয়া মই উজু কৰোঁগৈ তাৰপিছত কাম কৰিহে লগাই মানুহ ৰাতি বি জলকীয়া খাইছে তাই খায়ে আছে মই অহাবাৰ তাইক দেখিয়ে আছোঁ তাই খায়ে থাকে বাৰু সেইটোও বেলেগ কথা অকণকৈ খায় কালি চাগে খাই আছিল আৰু আম্মাই চাগে বেছিকৈ মানা কৰি আছিলে তাই শুনা নাই আৰু সৰহকৈ চাগে খাই দিলে ৰাতি মইতো সোনকালে ভাত খালোঁ মইতো 8টা মানতে খালোঁ আৰু মই 8টা 8:30 ভিতৰতে খাই দিওঁ কাৰণ এতিয়া অকণ গাটো ভাৰী লাগে যে তো তেহেঁতে অলপ দেৰিকৈ খাইছে তো খাই লৈ এতিয়া 3বাৰমান গ'ল এতিয়া কি কৰি আছে দেখিছেনে নাই কি কৰি আছে দেখিছে কি লৈছ গোল নেমু আৰু চেনি লৈছে ঔষধ খাইছে এতিয়া খাই পেলাই এনেকৈ আছে মানে আৰু মোৰ মানে চেয়াৰখন পাৰা থাকে ন আম্মাই কৈছে চেয়াৰখন পাতি থোৱা কৈছে নেলাগে পাতিবলৈ মানে তাই আকৌ যাব বুজি পাইছে তো তাই মানে এতিয়া ৰিপিট গৈ কৰি থাকিব বাৰু ঠিক আছে এতিয়া আৰু বিশেষ একো কাম নাই পিঠাকেইটা হৈ গ'ল এতিয়া মাহীহঁতৰ ঘৰতে মায়ে দিবলৈ যাব চাগে এতিয়া কোন যাবি আমা কিয় ভাপতে সিজি যাব ন যিকণ আছে মই অলৰেডি কৰি থৈ আহিছোঁ মই চাহিনলৈ ফোন মাৰিলোঁ তাই অহা নাই চাগে ৰিম আহিছে আৰু এইফালে কালি প্ৰ'টিন পাউডাৰ এটা আনিবলৈ দিয়া হৈছিলে কালি পিনাজে আনিছিলে কিন্তু
সেইটো ভুল হ'ল, সেইটো নাখাওঁ মই, সেইকাৰণে তাৰ বেলেগ আকৌ চেঞ্জ কৰিবলগীয়া হ'ল, সেইটোও আনি আছে। সেইফালে আহাই নাই মা, দেখাই নাই, মই ঘূৰাই আছোঁ দিয়া। ভালকৈ ধুই দিওঁ, গৰম এনেকৈ ধুই দিওঁ। এইখিনিতে তাৰ ৱালখনত থৈ দিয়াচোন। মানে আমাৰ স্কুল যোৱা সময় হৈ গ'ল ন, দেৰি হয় আৰু বেছি সময় কৰি থাকিব নোৱাৰে মায়ে। ঠিক আছে যোৱা হ'ব, মই ৰৈ আছোঁ। প্ৰ'টিন পাউডাৰ আনিলেও লৈ ল'ম আৰু এইকেইটা সিহঁতক দি দিম। মই পিঠাকেইটা দেখুৱাই দিছোঁ আৰু জলকীয়া এটাও দিছে, কয় আৰু জলকীয়া দিলে বোলে, নাজানো মই আৰু নজনা কথাটো মই কৈ লাভ নাই। সেইকাৰণে এইফালে মাহী আহিলে আৰু পিঠাকেইটা নিলেহি, এইফালে প্ৰ'টিন পাউডাৰটোও লৈ আহিলে। এইটো প্ৰ'টিন পাউডাৰ হয়, প্ৰ'টিন এক্স মাদাৰ্ছ, আৰু ইয়াতে এইবোৰ কেলচিয়াম চেলচিয়াম কিবা কিবি আছে। ইয়াৰে প্ৰাইচটো 740 ৰুপিজ। তো এইটো মই খাই ল'ম এতিয়া। এইটো নাখাওঁ, এতিয়া গাখীৰৰ লগত খাম। এইটো অকণমান আছে, ইমান অকণমান আছে আৰু 1 চামুচমান। তো সেইটো আগতে চকলেট, এইটো মই ভেনিলা ফ্লেভাৰ দিছিলোঁ, আনিলে নে নাই বাৰু? এক যে মই দিম আৰু মই এবাৰ কৈ পঠাইছোঁ ভেনিলাটো আনিবলৈ। সেই গাইজ, এতিয়া আমি খাওঁ দৈ চিৰা। বহুত সময় হ'ল দেই, এতিয়া 11টা বাজিলে। আমি কেইটা বজাতে খাইছিলোঁ, 8:30তে খাইছিলোঁ ন সেয়া পিঠা চাহ। এতিয়া মই খাবলৈ, মানে মায়ে খাব, মায়ে স্কুলৰ পৰা আহিছে যে, যাওঁতে মায়ে খাই যোৱা নাই তেনেকৈ, কাৰণ পিঠা কমি গৈছিলে। তো এয়া এইফালে মায়ে বনাই থৈছে ইয়াতে দৈ, এয়া বিসমিল্লাহ। বাই কি দৈ হৈছে, ক্ৰীম টাইপ। অ মাইনা, এয়া ল, একে ক্ৰীম টাইপ হৈ আছে দৈ। ই বা পুৰা মিক্স কৰি দে, ধুনীয়া হৈ যাব। মই মিক্স কৰিয়ে দিম ৰচোন, নহ'লে খাই দিব ৰচোন। পিছলে পানী আছে, দৈ গাখীৰটো ভাল দেই। ৰচুন অকমান, মাশাআল্লাহ ৰচুন মাশাআল্লাহ। তই লৰাই দিলে কিয় কিবা নিচিনা? ঐ নাটক কৰি আছে তাই। কেন 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 কৰি থাকে, কেনেকে দেখিছে? উঠি যায় মানে, গোটা লাগে মানে। দে দে, একো নহয়, এতিয়াও গোটা গোটা আছে জাতত। যিহেতু আজি ফ্ৰাইডে, সেইকাৰণে মই কাটি আছোঁ। মই গা চা ধোৱাৰ পিছত, কাৰণ আকৌ ধুবই লাগিব তাত। হে গাইজ, গৰমটো বহুত পৰিছে গাইজ, উপায় নাই বাৰু। আৰু কথা এটা কওঁ বুলি ভাবিছিলোঁ, মানে মই আপোনালোকৰ পৰা এইটো এটা মানে ছাজেশ্যন বিচাৰিছোঁ। মই কথাটো বুজি পোৱা নাই। আৰু আচলতে কথাটো হ'ল যে, মোৰ 7 মাহ হৈ গ'ল, 7 মাহ সোমালে, আৰু 7 মাহৰলৈকেও মই যিটো বেবী মুভমেণ্ট পাব লাগে পাওঁ মই, কিন্তু ধৰি লওক আজি যদি পালোঁ, ধৰি লওক এবাৰ দুবাৰ, আকৌ ধৰি লওক গেপ দিয়ে, তেনেধৰণে পাওঁ। আৰু মোৰ বহুত বেছি টেনশ্যন হৈ আছে বেবী মুভমেণ্টটোৰ কাৰণে, কাৰণ যিমানটো পৰ্যায়ত পাব লাগে বুলি কয় আৰু 7 মাহত। ধৰি লওক এতিয়া মোৰ এগৰাকী ছাবস্ক্ৰাইবাৰ আছিলে, তেওঁ মোক এটা ভিডিঅ' দিছিলে, তেওঁৰ বেবী মানে এনেকুৱা মানে বেবী বাম্পত থকা, আৰু তেওঁ 7 মাহ চলি থাকোঁতে দিছিলে। তেওঁ বেবী বাম্পটোতো বা বেবীটো মানে বহুত ধুনীয়াকৈ একদম হালচাল কৰি আছিলে। লগতে মই ৰেচমিনকো সুধিছোঁ, তাইৰো 7 মাহৰ পৰা, তাই আগৰ পৰাই বহুত মানে ধুনীয়াকৈ লৰি চৰি আছিল আৰু। কিন্তু মই জাষ্ট এনেকৈ বাটাৰফ্লাই নিচিনাহে, এনেকৈ কৰে বাছ ইমানেই, আকৌ ৰেগুলাৰো কৰি নাথাকে।
তো মোৰ অলপ টেনশ্যন হৈ আছে সেইকাৰণে যিটো বেবী মুভমেণ্ট মই পাব লাগে সেইটো হিচাপত মই মানে পোৱা নাই আৰু মোক সেইটো ছাজেশ্যন দিয়ক যে 7 মাহলৈকে বাটাৰফ্লাই নিচিনাই কৰি থাকে নে পূৰা একদম হাত চাত লৰাই মেলি যে কৰে যায় সেইটো কেতিয়াৰ পৰা কৰিব মানে নাজানো মই আৰু মাহঁতক সুধিবলৈ আমাৰ মা আৰু ইমানখিনি অভিজ্ঞতা আজিৰ পৰা কিমান দিনৰ আগতে আমাক জন্ম দিলে আৰু তেনেকুৱা মানে কি মায়ে ক'ব নোৱাৰে সেইটো বস্তু ৰেচমিনক সোধোতে আৰু লগতে মোৰ এগৰাকী ছাবস্ক্ৰাইবাৰক সোধোতে সিহঁতে 7 মাহৰ পৰা বহুত ধুনীয়াকৈ পাইছে বুলি কৈছে বহুত ধুনীয়াকৈ আৰু মোৰ 7 মাহৰ এতিয়া সোমোৱা প্ৰায় হ'ল আৰু এসপ্তাহ মানে হৈ গ'ল তো কথা সেইটোৱে যে মোৰ যিটো মানে মোৰ অসুবিধা মানে মোৰ যিটো টেনশ্যন হৈ আছে মই কৈছোঁ ভিডিঅ' চালোঁ বহুতকেইটা ভিডিঅ' চালোঁ তো কয় আৰু 7 মাহত গম পাবলগীয়া কিক কৰে বুলি কৈছে মোৰ তাতো কিক চিক একোৱে মানে তেনেকুৱা বিশেষ কৰা নাই একদম শ্ল' কৰে আৰু তাকো যোৱাকালি তেনেকৈ ইমানকৈ কৰাই নাছিলে মই যোৱাকালি আৰু অলপমান ফিল মানে যদি মই মানে গুৰুত্ব দিওঁ তেতিয়াহে মই এবাৰ বা দুবাৰ পাওঁ মানে তো সেইটোৱে আৰু এতিয়ালৈকে যিহেতু ষ্ট্ৰং হোৱা নাই সেইটো মানে যিহেতু এতিয়া হৈ যাব লাগিছিলে ষ্ট্ৰং ন কিকেই হওক বা অলপ হালচালটোৱেই হওক অলপ ষ্ট্ৰং হ'ব লাগিছিলে কিন্তু এনেকৈ অন অফ হয়নে আপোনালোকে ক'ব আৰু লগতে শ্ল' হয়নে আৰু লগতে আপোনালোকে এইটো ক'ব যে নে এইটো ঠিকে আছে নে মইতো বাৰু ডক্টৰ ওচৰত নেক্সট মাহত যাম বাৰু কিন্তু এনেকৈ মানে কি আৰু গৰমটোৰ কাৰণে মই দৌৰা দৌৰিকৈ যাবলৈ বিচৰা নাই যিহেতু মই অন অফকৈ হ'লেও বাটাৰফ্লাই নিচিনাকৈ হ'লেও অকণকৈ পাওঁ সেইকাৰণে আৰু মোক ডক্টৰ যেতিয়া মই আহিছিলোঁ ডক্টৰৰ ওচৰত মোৰ ডক্টৰগৰাকীক তেওঁ মোক সুধিছিলে যে মুভমেণ্ট পাই আছা মই বোলো বহুত শ্ল' পাওঁ মেম তেতিয়াতো আৰু শ্ল' আছিলে আজিৰ পৰা প্ৰায় মই 2-3 উইকছৰ আগতে মই ডক্টৰক দেখাইছিলোঁ যিহেতু অহাই মোৰ এতিয়া আমি 1 তাৰিখে আহিছোঁ নহয় আজি কিমান তাৰিখ হ'ল আজি 19 তাৰিখ 20 তাৰিখ হ'ল তে মই 3 সপ্তাহ হৈ গ'ল ন তেতিয়াতো আৰু ষ্ট্ৰং মানে শ্ল' আছিলে তেতিয়া মই কৈছিলোঁ যে মেম অকণ হয় এনেকৈ কৈছিলোঁ কৈছে কি একো নহয় বাটাৰফ্লাই নিচিনা হয়নে এনেকৈ দেখা দিছে আৰু এনেকৈ গাতে মানে এনেকৈ দেখা দিছে এনেকুৱা হয়নে মই বোলো এনেকৈ হয় কৈছে ঠিক আছে একো নহয় ষ্ট্ৰং হৈ যাব সময়ৰ লগে লগে কৈছে কিছুমান বেবী অলপ মানে কি মানে ইমান নকৰে আৰু কিছুমানে বহুত কৰে কৈছে সকলোৱে প্ৰেগনেঞ্চি বেলেগ বেলেগ তুমি ইমানবোৰ টেনশ্যন নল'বা মই টেনশ্যন লোৱা নাই যদিও প্লিজ ক'ব আৰু যে মোৰ মুভমেণ্টটো বেছিকৈ পাবলৈ হ'লে মই ন'টিছ কৰিছোঁ হয়তো পানী কম মানে কি ইয়াতে মোৰ ঘাম ওলাই দেখিছে ঘামৰ হায়দৰাবাদত কি আছিলে হায়দৰাবাদত মই মুভমেণ্টটোত মানে অকণ হ'লেও বাটাৰফ্লাই নিচিনাকৈ হ'লেও মই 5 মাহৰ আধা দিন যোৱাৰ পৰা মই পাইছোঁ দেই বাটাৰফ্লাই নিচিনাকৈ কিন্তু সেই বাটাৰফ্লাইটো আজিতক চলি আছে মানে ষ্ট্ৰং হোৱা নাই মুভমেণ্টটো আৰু লগতে তাত মই পানী খাই আছিলোঁ আৰু কেৱল বাথৰুম যাওঁ তাত আমাৰ ঘাম নোলাইছিলে তাত গৰম নহয় ইয়াত মই পানীও যদি খাওঁ ইয়াত পেচাবো সম্পূৰ্ণ হয় আৰু লগতে ঘামো বহুত ওলায় মানে যাৰ কাৰণে পানীৰ পৰিমাণটো চাগে কমিছে নেকি সেইকাৰণে ৰাতিৰ পৰা মই পানী খাবলৈ লৈছোঁ আৰু অকণ মুভমেণ্টটো মই এতিয়া মানে পাইছোঁ কিন্তু তথাপিতো কালিতকৈ আজি মুভমেণ্টটো অলপ বেছি কিন্তু তথাপিতো মই আপোনালোকক সুধিছোঁ যে ষ্ট্ৰং মুভমেণ্টটো কোন দিনাখনৰ পৰা কৰিব 8 মাহৰ পৰা কৰিব নে 7 মাহৰ পৰাই কৰে জনাব আপোনালোকে প্লিজ তলত কমেণ্ট কৰি কাৰণ মই বহুত বেছি টেনশ্যন হৈ গৈছোঁ কাৰণ উপায় নাইকিয়া মুভমেণ্টক লৈ চবেই মোৰতো টেনশ্যন হ'বই দিয়কচোন যিহেতু ভালকৈ পোৱা নাই মই এতিয়ালৈকে সেই গাইজ আকৌ গা ধুলোঁ এতিয়া 4টা বাজিছে এতিয়াহে অলপ শান্তি লাগিছে গাটো ধোৱাৰ পিছতে কিন্তু মই জানো যে আহিবলগীয়া সময়খিনিত মই আকৌ ঘামি যাম তো এইফালে এতিয়া মাইনা আনিবলৈ যাব গাখীৰ আৰু এইফালে মায়ে তাত যিহেতু ৰং কৰি আছে ন তাতে তেওঁ তাতে বহি আছে কাৰণ আমাক ভাগৰো লাগিছে বাৰু আৰু বহুত ভৰি এখনৰ মানে বহুত বেছি বিষ হৈ আছে যাৰ কাৰণে কাইলৈ মানে চাগে ডক্টৰৰ ওচৰলৈ যাব নাজানো আৰু কাৰণ নগ'লেও নহয় কাৰণ সেইটো বস্তু ৰাখি থৈ দিয়াৰ কাৰণে বিষটো দিনক দিনে বহুত বেছি বাঢ়ি গৈ আছে তো এতিয়া মই নামাজ পঢ়িম কাৰণ গৰমৰ কাৰণে আজি পঢ়াই হোৱা নাই গতিকে মই এতিয়া নামাজ পঢ়ি লওঁ আৰু পাছত মই লওঁ হে গাইজ এইফালে আজানে দিলে মগৰিবৰ আজান মই নামাজ পঢ়িম আৰু এইফালে মই উজু এইফালে লৈয়ে আছোঁ আৰু এইফালে মাইনাই কৰি আছে থ্ৰেডিং তো এইফালে মামীহঁতে কথা পাতি আছে কিন্তু এইফালে মই মানে অকণমান সিহঁতক দেখাই দিওঁ বুলি ভাবিলোঁ কিন্তু কেমেৰাটো লোৱাৰ লগে লগে আজান আৰম্ভ হৈ গ'ল তহঁতৰ কাৰণে এইফালে মই তাত নামাজ পঢ়িম কিমান সময় আছে এই 5 মিনিট ৰ'ব নোৱাৰিম মই যিহেতু এইফালে মামী আৰু নাজিয়াহঁত আহিলে সেইকাৰণে এইফালে মানে পিঠা বনাইছে এনেধৰণে মায়ে বনাই যে পিঠাটো সেইটো নৰ্মেলি আমাৰ বনোৱা হয় আৰু মই যিহেতু বহুত বেছি ভাল পাওঁ খাই সেইকাৰণে বনাই থকা হয়
সেইকাৰণে এইফালে আজিও বনাই দিলে আৰু ভাল পাওঁ যিহেতু খাই, আৰু নাজিয়ায়ো খাম খাম কৈ আছিলে, সেইকাৰণে আজি আমি একেলগে চাহ খালোঁ। তাৰপিছতে আব্বাই এইফালে আনিলে দৈ, কিন্তু দৈখিনি নাখালোঁ, দৈখিনি মিঠা দৈ আছিলে, সেইকাৰণে বায়ে ক'লে যে আজি নালাগে, আৰু সেইকাৰণে ফ্ৰিজত ভৰাই থোৱা হ'ল। আৰু মোৰ লগৰ এগৰাকীয়ে ফোন মাৰিলে, তাইৰ লগতে মই কথা পাতি আছিলোঁ। প্ৰথমে দৈ নাখালোঁ, আৰু এতিয়া ভাত খাবলৈ লৈছোঁ। 9:50 হৈছে, কাৰণ আজি দেৰি হ'ল, এনেই 8টা আৰু 8:50 মানে 8:30 ভিতৰত মই খাবলৈ চেষ্টা কৰোঁ। আৰু আজি বনাইছে এইফালে মাছ, আৰু এইফালে দাইল, মানে তুৰৈ দিয়া দাইল হয়, কিন্তু প্ৰথমতে মাছেৰে টেষ্ট কৰি লওঁ, সেইকাৰণে খাওঁ বুলি ভাবিছোঁ। পানী এয়া খাই লওঁ। লগতে আজি ব্লগটো এনেকৈ শেষ কৰি দিছোঁ। কেনে পালে বাৰু তলত কমেণ্ট কৰিব। আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। এতিয়া দেখুৱাবলৈ তেনেকুৱা বিশেষ একো নাই, এতিয়া আৰু নাইট ডিউটি আছে, মানে নামাজ পঢ়িবলৈ উঠিছোঁ, শুব লাগিব, সেইখিনি আছে, সেইকাৰণে আৰু বিশেষ একো দেখুৱাই নাথাকোঁ। আজিলৈ আহিছোঁ।